দক্ষিণ প্রান্তর সীমামূলে অরণ্যর মাত্র বাসা আয় বাসা
Tôi chiều nó em đừng mất rồi mất chi hối để đi kilo đi rồi mua kiếm cười gặp cả sao 벌써 보이줄 어느새 누구리 맞지? 아싸 너야 이번 거 우리 맞아? 맞아? 사고 타봤다 아니 তোর বড় অপরাধী আমি তোর গণত্র হই তোর কিরাম যে কষ্ট দিত বাচ্চা নকরে তোমাকে তেনেকৈ নকবা পিতৃ-মাতৃৰ চৰণ সেৱা কৰাই জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় আৰু তোমালোকৰ চৰণ সেৱা কৰি মই যে কিমান আনন্দিত হওঁ সেই কথা মই তোমালোকক বুজাম কেনেকৈ বাচ্চা সেৱা কৰা হৈ বয়স আছে তোৰে কোমল বয়সতে আৰু কিমান কষ্ট কৰিছ এয়া পিতৃ-মাতৃয়ে কেনেকৈ সহ্য কৰিব বাচ্চা মইনো কি কষ্ট কৰিলো আই বাচ্চা যে পিতাৰ বাবে সেই বিলম্বীয়া সৃষ্টি দেখিলো যে মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি বৈক্ষৰ অমৃতেৰে মোক ডাঙৰ কৰিলে তাৰ প্ৰতিদান জানো কোনো পুত্ৰই জীৱনত খুজিব পাৰে কেতিয়াও নহয় তই ডাঙৰে কথা ক'বলৈ শিকিলিও তোকে জীবনেই শিকাইছে যি সময়ত তোৰ সমনীয়াই হাঁহিৰ ধেমালি ৰহস্য জীৱন কটাইছে ঠিক সেই সময়ত তই আমাক জীয়াই ৰাখিবলৈ জীৱন সংগ্ৰাম কৰিছ নকয় পিতা বন্ধ হ'লেও তোমালোকৰ প্ৰচাৰত থাকিবই সাহসী অনুভৱ কৰোঁ তোমালোকৰ অবিহনে মই তেনেই নিথৰুৱাকৈ পৰিলো বাচ্চা বুলি কোনো যে এখানি মাত বাচ্চা মোৰ হাত পৰি যায় পিতা বাচ্চা বাৰু পিতা বাচ্চা আই বাচ্চা সকলোকে গতি কৰোঁ আমি নিজ লক্ষ্যস্থানে বলা বাচ্চা তই তো কৈছিলি আমি আহি অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ কোনোৱে বানৰ মাজত বাচ্চা মইতো শুনা নাই তোৰ পক্ষীৰ মাত
সময়ে অনাবৃষ্টির বাবে দুর্ভিক্ষই দেখা দিছে এই অযোধ্যা ৰাজ্য ফল-মূল অন্নৰ অভাৱত সকলোকে এৰিছে ৰাজ্য প্ৰজাসকলৰ লগতে বনৰ পশু পক্ষী পিতা প্ৰজাসকলে কৰিছে তন্ত্ৰতা যে ৰাজা দশৰথৰ বাবে এই মূল অৱস্থ লৈছে অযোধ্যা ৰাজ্য আমার শিক্ষা ফলমূলের অভাব কিন্তু লক্ষিতে মন্ডপুর বেটায় রাজা দখল মানে রাজা দখল ফল কর্ম মানে আজি অযোধ্যার শান্তি প্রিয় প্রজা